আমি পৰৱৰ্তী বিষয়লৈ আহিছোঁ। আমাৰ এই যে আজিকালি ইউটিউবাৰবিলাক দেখিছোঁ, যিহেতু আপুনি ৰ'ষ্ট কৰে, মই সেইকাৰণে তাৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। মানে কিছুমানে কণ্টেণ্টৰ কাৰণে বৰ অশ্লীল ইংগিত দেখায় আৰু মানে ধৰক উলংগ অৱস্থালৈ গুচি যায় কিছুমান ইউটিউবাৰ, মতা মাইকী উভয়ে কৈছোঁ মই। কিছুমানে খাই দেখায়, একেলগে 3-4টা ডিম মুখত ভৰাই দিয়ে, বইল ডিম, তেনেকুৱাও দেখিছোঁ। গতিকে সেইখিনিক লৈ আপুনি এজন ৰ'ষ্টাৰ বা ইউটিউবাৰ, মানে ৰ'ষ্ট কৰা ইউটিউবাৰ হিচাপে আপুনি কি কয়, কি ভাবে এইখিনি? আচলতে কি হৈ যায়, সস্তীয়া জনপ্ৰিয়তাই মূৰত ধৰে কিছুমান মানুহৰ। জনাজাত আৰু জনপ্ৰিয়তা দুটা বেলেগ শব্দ আচলতে। সেইবোৰ মানুহ জনাজাত, তেওঁলোকক জনা যায় মানে এই এনেকুৱা মানুহ পাগল এটা আছে দেই, 10টামান কোনে একেলগে মুখত ভৰাই দিয়ে। মানুহে পাতো ন এনেকে, আমি লগৰকেইটা পাতো, এই পাগল এটা আছে গম মানে ইউটিউবত ভিডিঅ' বনাই 10-15টা কোনে একেলগে খায়, বা এই পাগল এটা আছে আমুকটো কৰে তামুকটো কৰে, এনেকুৱা ধৰণৰ আচলতে জনাজাত। তেওঁলোকে কেতিয়াও জনপ্ৰিয় হ'ব নোৱাৰেগৈ এই ধৰণৰ কামবোৰ কৰি। আচলতে এটা প্লেটফৰ্ম দিছে নিজৰ টেলেণ্টবোৰ দেখাবলৈ, নিজে কিবা এটা কৰি আমি স্বাৱলম্বী হ'বলৈ এটা প্লেটফৰ্ম আমাক দিছে। তো আমি তাক ভালদৰে ইউজ কৰিব জানিব লাগিব। তো কোনোবাই আচলতে সেইবোৰ কৰিছে, সকলোৰে ব্যক্তিগত মতামত, সকলোৰে ব্যক্তিগত, কাৰো খাই থকা নাই, তেওঁলোকক কেমেৰাটো মই কিনি দিয়া নাই, তো গতিকে তাত বিশেষভাৱে ব্যক্তিগতভাৱে কৰাৰ কোনো আচলতে অধিকাৰ নাই। কিন্তু এজ এ কণ্টেণ্ট যদি তেওঁলোকৰ চাবলৈ যাওঁ, তেওঁলোকৰ আপুনি এজন দৰ্শক হিচাপে কওক, তেওঁলোকৰ দৰ্শক হিচাপে যদি ক'বলৈ যাওঁ, তেওঁলোকৰতো ফটোৱা বস্তু আচলতে আমাৰ অসমত আৰু একো নাই। আমাৰ অসমত যদিহে আজিকালি সোধা যায় যে অসমৰ ফটোৱা বস্তু কি, ভাল বস্তুটো অসমত সকলোখিনি আছে, অসমৰ আটাইতকৈ বেয়া বস্তু কি, মই ক'ম যে আজিৰ দেশত সেই মানুহখিনি। আৰু ইউটিউব বস্তুটো যে আপুনি ক'লে প্ৰথম আৰম্ভণিতে আমাক ইউটিউবাৰ বুলি হাঁহিছে, হাঁহিবলৈ কিন্তু তেওঁলোকে সুবিধা পাইছে। আজি যদি সেই এজন ইউটিউবাৰ হৈ সেই অশ্লীল টাইপৰ কামবোৰ কৰি থাকে, আছামে যদি অশ্লীলতা বিয়পাই থাকে, আমাৰ অসমীয়াৰ যিটো সাজপাৰ কথা ক'ব নালাগে আচলতে, তথাপিও মই ক'ম যে আমাৰ অসমীয়াৰ যিটো সাজযোৰ, আমি আমাৰ মা দেউতাহঁতে, আমাৰ খুৰী পেহী মাহীহঁতে, আমাৰ বাই ভনীসকলে কি ধুনীয়াকৈ পিন্ধে, কেনেকৈ পিন্ধে, কিমান ধুনীয়াকৈ সাৱলীলভাৱে তেওঁলোকে সাজপাৰ পৰিধান কৰে। ইনষ্টাগ্ৰামটো খুলিবা, দেখিবা গোটেই কাপোৰখন লোৱাৰ মানে এখন আছেনে নাই এনেইহে আৰু ধৰিবই নোৱাৰি। গোল কৰি ল'ব, পাক এটা মাৰি ল'ব, চুলি যে বান্ধে পাক এটা দিয়ে যে, সেই পাকটো তেওঁলোকে চাদৰখনত মাৰি লৈ ষ্টাইল বুলি ভাবে। কোনোবাই দেখিবা মেখেলাখনেই নিপিন্ধিলে তাতে। এইবোৰ আচলতে সস্তীয়া জনপ্ৰিয়তাৰ মই এটা পাইছিলোঁ দেই, মানে মোৰ লগৰ এটাই ষ্টেটাছ দি থৈছিলে, মানুহগৰাকীয়ে জেওৰাখন পাৰ হৈছে, ফাটিলে সেই ডাবল মিনিং ৱৰ্ড। সেইবিলাকত মানে অভদ্ৰ অসভ্য আচলতে তেওঁলোকৰ চেষ্টা এটা, তেওঁলোকে দিনে ৰাতিয়ে তেওঁলোকে যুঁজি আছে এটা কথাতে, যাতে মানুহে মোক চিনি পাওক, মই লাগিলে দৰকাৰ পৰিলে মই গোটেই কাপোৰে খুলি দেখাই দিম, কিন্তু মোক চিনি পাওক, মই 2 পইচা ঘটো। আমিও পাৰোঁ সেইখিনি কৰি পেলাই আজিৰ তাৰিখত, আমিওতো যি কৰি থাকিব পাৰোঁ। আমাৰ হাতত আমাৰ প্ৰতিটো ইকুইপমেণ্ট আছে, প্ৰতিটো বস্তু আছে। তেওঁলোকে এটা কেমেৰা লৈ গৈছে, আমি 10টা কেমেৰা 10 ফালে লগাই লৈ আমি প্ৰতিটো এংগুলৰ পৰা বেলেগ শ্বট দেখাই আমি যি কৰিব পাৰোঁ। আমি বহুত টকা ইনকাম কৰিব পাৰি, তেনেকৈ নকৰাকৈ এডিটতে কৰি দিব পাৰে। আজিকালি এআইৰ যুগ, চব কৰিব পাৰে, কিন্তু ইমানো তললৈকে যাব নোৱাৰি নহয় মানুহ। আপুনি এজন ইউটিউবাৰ হিচাপে উঠি অহা প্ৰজন্মৰ, ধৰক আজি নতুনকৈ এজন ইউটিউবাৰে সপোন দেখিছে, যিহেতু এটা কম্পিটিটিভ যুগ, ভেকেঞ্চি কম, কেণ্ডিডেট বেছি, গতিকে হয়তো চাকৰি আশা বাদ দিছে কিছুমানে খেতি কৰিছে, খেতি থকা মানুহে, মাটি বাৰী থকা মানুহে, কিছুমানে বিজনেছ কৰিছে, ধনী ঘৰৰ ল'ৰাই বা দেউতাকৰ পইচাৰে চলা ফুৰা আৰু কিছুমান যিবিলাক সেই মানে বিদুৰৰ টাইপ, মহাভাৰতৰ বিদুৰ, নিজৰো নাই আৰু আউজিবলৈও সুবিধা নাই, সেই তেনেকুৱা কিছুমানে এই ইউটিউবটোকে মানে নিজৰ জীৱন শৈলী হিচাপে লৈ, এটা বৃত্তি হিচাপে লৈ আগবাঢ়িব চেষ্টা কৰিছে। আৰু তেনেকুৱা এজন ব্যক্তিৰ বাবে বা ল'ৰাৰ বাবে, ল'ৰা ছোৱালী উভয় যুৱ হিচাপে, মানে এটা আমাৰ নৱপ্ৰজন্ম হিচাপে তেওঁলোকক কি বাৰ্তা দিব যে ইউটিউব কৰি এটা জীৱন নিৰ্বাহ কৰিব পাৰে, মানে ইউটিউব কৰিলে কোনো লাভ নাথাকে? আচলতে হয়, ভাল প্ৰশ্ন এটা কৰিছা, ক'বলৈ মোৰ ভাল লাগে। বহুতে কি কৰে যে আমাৰ লগতে আমি একেলগে আৰম্ভ কৰা বহুত ইউটিউবাৰে
আজিৰ এখন বহুত ডাঙৰ ডাঙৰ ইউটিউবৰ আমাৰ অসমত তেওঁলোকে আচলতে কি কাৰণে কয় মই নাজানো মানুহবোৰক কয় যে ইউটিউব চেনেল নকৰিব লাভ নাই ইউটিউবত কেৰিয়াৰ নাই তুমি কিয় কৰি আছা তুমি কিয় কৰি আছা তুমিও নকৰিবা মোৰ মতে হৈছে যে কি ইউটিউবত যথেষ্ট এটা ভাল স্কোপ ইউটিউবটোৰ আজিৰ তাৰিখত আমাৰ নিবনুৱা সমস্যাৰ সমাধান হিচাপে আমাৰ চোৱা মেক্সিমাম মানুহে আজিৰ তাৰিখত ইউটিউবটো বুজি পোৱা হৈছে মেক্সিমাম মানুহৰ হাতে হাতে আজিকালি তোমাৰ এটা এণ্ড্ৰইড ফোন থকা হৈছে ইউটিউবত কাম কৰিবলৈ আৰু কি লাগে এটা সাধাৰণ ফোন লাগে সেই ফোনটোতে তোমাৰ গোটেইখিনি হৈ যায় ইয়াতে মাইক আছে ইয়াতে কেমেৰা আছে ইয়াতে এডিট কৰিব পৰা অপশ্যন আছে ইয়াতে তুমি আপলোড কৰিলা এই মোবাইলটো লাগে অকল এটা মোবাইল 10,000 টকা দিয়ে মোবাইল এটা কিন্তু তাতকৈ বেছি একোৱেই নালাগে এইটো তোমাৰ কি ৰিস্ক ল'ব থকা থাকিলে বহুতে কয় যে ইউটিউবত ভিডিঅ' বনাই ৰিস্ক নল'বা কি হৈ যাব ইউটিউব উৰি যাব সেনেকৈ একো নাই এটা সাধাৰণ মোবাইল এটা লাগে আমি এটা মোবাইলৰ পৰা আৰম্ভ কৰিছোঁ জীৱনটো পাছলৈ তুমি বঢ়াই গৈ থাকা তোমাৰ যিমানখিনি আগবাঢ়িবা তুমি সিমান তোমাৰ ইকুইপমেণ্ট বহোৱা কিবা কৰা কিন্তু প্ৰথম মোবাইল এটাই লাগে গতিকে সেইখন ৰিস্ক ল'বই লাগিব জীৱনত প্ৰতিটো ক্ষেত্ৰতে ল'ব লাগিব এজন মানুহে আজিৰ তাৰিখত যে চাকৰি এটা কৰিলেহে যে সি চিকিউৰ সেইটো নহয় তোমাৰ কিবা এটা ভুল কৰাচোন তোমাক যদি কাইলৈ চাকৰিৰ পৰা ডিছমিছ কৰি দিয়ে তুমি কিবা এটা জব কৰিছা বোলে তোমাৰ বোলে চেল ভাল নহয় তোমাক জবৰ পৰা উলিয়াই দিয়ে তাত তুমি ছেফ নেকি ক'তো ছেফ নহয় তুমি দোকান এখন খুলিলা তুমি বহুত লাখ টকাৰ মাল ভৰাই দিলা তুমি হৈছে এতিয়া মই ছেফ বিন্দাছ বহি ল'লো ছেফ হয় তোমাৰ দোকানে যদি নচলে তাতো তোমাৰ লছ মানে ইউটিউব কৰিব লাগে কিন্তু মানে অশ্লীলতা সেইবোৰ কণ্টেণ্টৰ পিছৰ কথা কিন্তু কাম যদি কৰিম বুলি ভাবে ইউটিউবত ভৱিষ্যত আছে আজিৰ তাৰিখত আচলতে তুমি অফলাইন টাইম নামাৰো মোৰ নিজৰ লগত যিখিনি ঘটিছে মই সেইখিনি কওঁ মই যেতিয়া আজিৰ পৰা 5-6 বছৰ আগৰ কাহিনী মই 2018 মই ঘৰৰ পদূলিমুখত ৰখি থাকোঁ লগৰবোৰ যেতিয়া আহে এনেকৈ হাতখন মেলি দিওঁ মানে গা কওঁ এনেকৈ টাইমত মানে বুজিলে না এই 10 টকা যায় না সেইটো টাইপৰ ল'ৰা আছিলোঁ মই কলেজলৈ যেতিয়া যাওঁ শুনিবলৈ বেয়া হয় মই আগতে বহুত পডকাষ্টত এজন কথা কৈছোঁ যে মই এটা সময়ত মই ঘূৰ নিচাখোৰ এজন মানুহ আছিলোঁ মই যি খাবলৈ আৰম্ভ কৰি দিছিলোঁ জীৱনটো ফ্ৰাষ্ট্ৰেটেড হৈ পৰিছিলোঁ মানে কি কৰিম কি নকৰিম ইমান মই এনেকৈ থাকিলোঁ গোটেই জীৱন মানে মেণ্টেলি ডিষ্টাৰ্ব হৈ গৈছিল পূৰা ডিষ্টাৰ্ব হৈ গৈছিলোঁ এই লগৰবোৰে দেখোন যে মেট্ৰিক পাছ কৰাৰ পিছত ইটো লগৰে বাইক লৈ ল'লে আমুকে বাইক ল'লে তামুকে বাইক ল'লে মোৰ নাই ভাবিলোঁ যে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিছোঁ চাগে পাৰিম ল'বলৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ'লোঁ তাৰপিছতো নাই যিকেইটা মেট্ৰিকত ল'ব নোৱাৰিছিলে সেইকেইটা হায়াৰ ছেকেণ্ডেৰীত লৈ ল'লে অকল মই থাকি গ'লোঁ সেইবিলাক গৈ মানে এটা সময়ত কি আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ এখন বাইকৰ য'জ প্ৰতিটো ডেকা ল'ৰাই থাকে মোৰো আছিলে সেইটো কিন্তু সেইবিলাক কথা ভাবি ভাবি মই কি কৰিলোঁ যে এটা সময়ত মানে খুব নিচা কৰিব ল'লোঁ তো কিন্তু তাৰ পাছতো দুখ লাগে কিছুমান কথা মনলৈ আহি যায় তো যিকি নহওক বেছি বিতংভাৱে নকওঁ কিন্তু ইউটিউবত যথেষ্ট স্কোপ আছে ইউটিউবত কাম কৰিবলৈ হ'লে ভৱিষ্যত আছে মানে নতুন ল'ৰাখিনি আগবাঢ়ি আহক ইউটিউব কৰক আৰু আজিৰ তাৰিখত মোৰ যিখিনি আছে বা যিখিনি কৰিছোঁ মই মোৰ জীৱনটোত আজি মোৰ মা দেউতাই মোক লৈ গৌৰৱ কৰিব পাৰিছে আজি মোৰ ঘৰখনেই হওক মই পানী নপৰাকৈ এটা ঘৰ বনাব পাৰিছোঁ দুবেলা খাব পাৰিছোঁ দৈনন্দিন জীয়াই থাকিবলৈ মানুহক যিখিনি প্ৰয়োজন সেইখিনি মই ইউটিউবৰ পৰাই পাইছোঁ গতিকে আজিলৈকে বৰ্তমান সময়লৈকে আজি মই বহি থকা আজি মই পিন্ধি থকা আজি মোৰ এই সোমাই থকা ঘৰত প্ৰতিটো বস্তু মোৰ ইউটিউবৰ পৰা অহা আজি মই পিন্ধি থকা ঘড়ীটোৰ পৰা আৰম্ভ কৰি মই নখ কটা নেইল কাটাৰটো মোৰ ইউটিউবৰ পৰাই অহা আজি মই ঘৰত খোৱা চাউল মুঠিৰ পৰা আৰম্ভ কৰি মোৰ পানী পাইপডাললৈকে মোৰ ইউটিউবৰ পৰাই অহা গতিকে ইউটিউবক মই বেয়াকৈ কেতিয়াও ক'ব নাজানো যে ইউটিউবত স্কোপ নাই ইউটিউবত কাম নাই মই চবকে কওঁ যে কৰক চাকৰি কৰা মানুহকো কওঁ মই যে পাৰ্ট টাইম ইউটিউব কৰক দিনটো চাকৰি কৰা ৰাতি সেই ভিডিঅ' এটা বনাই ইউটিউবত এৰি দিয়া না ইউটিউব কৰিবলৈ ধৈৰ্য লাগিব খালি ধৈৰ্য বহুত লাগিব মই 8-9 বছৰ ধৈৰ্য ধৰিছোঁ জীৱনটোত প্ৰথম পৰ্যায়ত যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিছোঁ 8-9 বছৰ মই ধৈৰ্য ধৰিছোঁ ধৈৰ্য বহুত কিবা কিবি লাগিব নিজৰ
তাৰ পাছতে আচলতে ইউটিউবত আহিব পৰা যায় কিন্তু আজিকালি কি হ'ল কম্পিটিশ্যনৰ যুগ আজিকালি টেকন'লজিৰ যুগ আজিকালি ল'ৰা ছোৱালী জন্ম হৈ হাতে হাতে আইফোন দি দিয়ে মাকহঁতে আজিকালিতো একেবাৰে ইজি হৈছে যে আজিকালি লাখটো এটা মেটাৰ কৰে দিয়ে লাখো মেটাৰ কৰে দিয়ে আগতে ধৈৰ্য আছিল আজিকালি লাখটো মেটাৰ কৰে লাখত থাকিলে তুমি গুচি যাবা সেইটো মানে বহু ক্ষেত্ৰত কিছু যুৱক ভাগিও পৰে ভাগি পৰে মই নিজে দেখিছোঁ মোৰ লগতে কাম কৰা বহুত ল'ৰা তেওঁলোকে চেষ্টা কৰিলে বহুতখিনি কিন্তু যেতিয়ালৈ সফল হ'ব নোৱাৰি মনৰ মানে যি ভাৱনাবোৰ বেলেগ হৈ গ'ল যে নহ'ব আৰু মোৰ দ্বাৰা মই নোৱাৰিমগৈ আৰু ভাগি পৰিলে নহ'ব মই তথা কওঁ এই মোক কোনোবাই কয় যে এই 1.5 বছৰ দিন ভিডিঅ' বনালোঁ 2 বছৰ ভিডিঅ' বনালোঁ আজিলৈকে ভিডিঅ' এটা ভাইৰেল নহ'লে তাক মই উদাহৰণ দিছোঁ মই 8 বছৰ ভিডিঅ' বনালোঁ 500তকৈ বেছি ভিডিঅ' নাপালোঁ এটাও ভিউজ নাপালোঁ তো 1.5 বছৰহে বনাইছোঁ 2 বছৰহে বনাইছোঁ মই 8-9 বছৰ ভিডিঅ' শ্বুট কৰিলোঁ একোৱেই কাম নাপালোঁ তাৰ পাছত কিবা এটা হৈছে ভাল লাগিলে সেই কথা শেষৰ কথাখিনি শুনি নিজেও মই মটিভেট হৈছোঁ সেইখিনি কথাৰ পৰা গতিকে হাৰ নামানিবা কেতিয়াও নিজৰ কাম কৰি যাওক কৰ্ম কৰি যাওক ফলটো আশা নকৰিবা ভৱিষ্যতে কি হ'ব সেইবোৰ ভাবি থাকি একো লাভ নাই ইয়াৰ পৰা ইমান টকাও খৰচ নহয় কি খৰচ হ'ব বাকী আপুনি যদি আজি ফাষ্টফুড এখন দোকান দিব যায় তাতো আপোনাৰ টকা 10,000 খৰচ হ'ব যথেষ্ট পইচা নাই কিন্তু ইয়াত আপোনাৰ ইমানখিনি লাগিব প্লাছ তোমাৰ ব্ৰেইনটো নন ষ্টপ চলাই থাকিব লাগিব দামখিনি মাৰ্কেটিং কৰিব পাৰিব কি ডিছ দিলে ভাল হ'ব কিমানখিনি মাথা মাৰি থাকিব লাগিব তুমি তাৰ পৰা কিমান কষ্ট তুমি মানুহটো দিনে ৰাতিয়ে ঘূৰি ফুৰিব লাগিব ইয়াততো সেইবোৰ নাই ইয়াত তুমি শান্ত মগজুৰে চিন্তা এটা কৰিলা যে আজি মই এইটো ভিডিঅ' বনাম মোবাইলটো আগত লৈ ঘৰৰ বাহিৰতে বহি ল'লা চকীখনত বহিলে ভিডিঅ' এটা বনালে কাম খতম কিমানখিনি কষ্ট খুব কম বুদ্ধি বেছিয়ে লাগিব কষ্টটো কম বুদ্ধি অকণমান লাগিব আৰু লাখটো মেটাৰ কৰে আজিৰ তাৰিখত যে লাখত যদি আছে তেনেহ'লে সোনকালে পাৰিবা যদিও তোমাৰ টেলেণ্ট আছে তুমি যাবাই যাবা এদিন নহয় এদিন তুমি যাবাই মাৰ্কেটত মাৰি পঠাবাই আমাৰ কথাত ক'বলৈ গ'লে বিতৰ্ক প্ৰয়োজন যদি হেৰি হ'লে হয় নাই বিতৰ্কৰ প্ৰয়োজন অলপ বহু ক্ষেত্ৰত দেখোঁ মানে বিতৰ্কৰ প্ৰয়োজন অলপ নাই মই ভাবোঁ কিন্তু এটা কথা সঁচা বিতৰ্ক নিজে নিজে আহি যায় ন বিতৰ্ক আহি যায় কিন্তু বিতৰ্কৰ প্ৰয়োজন নাই বিতৰ্কিত মানুহে নিজকে চিনাকি দিয়াতকৈ বিতৰ্ক নকৰাকৈ তুমি গৈ থাকা আজি আমাৰ ভিডিঅ'খিনিৰ পৰা বিতৰ্ক আহি যাব পাৰে আহিব 100% আহিব পাৰে আজি আমাৰ কথাখিনি চবৰে ভাল নালাগিব পাৰে বহুত মানুহৰ আজিকালি তাইকলে এই কথাখিনি কোৱাৰ কাৰণে মোক বেয়া পাব তোমাক বেয়া পাব তই কেলে গলি ই কেলে সুধিলে গোটেই কথা আহি যাব গতিকে বিতৰ্ক যিকোনো ক্ষেত্ৰত হ'ব পাৰে গতিকে মই ভাবোঁ যে বিতৰ্কৰ প্ৰয়োজন নাই কিন্তু বিতৰ্ক হ'লে সুবিধা এটা কিন্তু হয় বিতৰ্ক হ'লে কি হৈছে বিতৰ্ক মানে এটা শ্বৰ্টকাট আৰু শ্বৰ্টকাট কিন্তু বৰ বেছি দিন নীতিকে মানে লুডুৰ জখলাখন লিখে সেইটো নিচিনা হয় তুমি যাবা আকৌ আগফালে খাই গুচি গতিকে শ্বৰ্টকাটত নাযাবা দীঘল ৰাস্তাই লোৱা চিধা চিধিকে যোৱা শ্বৰ্টকাটৰ চিন্তাত তুমি সোমাই দিলা এটা ৰাস্তাত শ্বৰ্টকাট বুলি ভাবি কিন্তু আগত বা কি আছে তুমি নাজানা নহয় ৰাস্তাটো যদি সৰু তোমাৰ যদি গাড়ীখন নোসোমাই তাত তুমি ফচি গ'লা গতিকে সেনেকা আপুনি ৰ'ষ্টিং কৰে কিছু ক্ষেত্ৰত বহুখিনি মানুহক মই কৰা দেখিছোঁ আপোনাৰ ৰাজনৈতিক নেতা প্ৰধানমন্ত্ৰীৰ পৰা ধৰি জাতীয়তাবাদী নেতালৈকে কিছুমান সুযোগ আহিছে নাই তাত সুযোগ পাইছেনে বহুত পাইছোঁ লৈছে নাই মই সুবিধাবাদী নহয় স্পষ্টবাদী গতিকে সুবিধাৰ পিছত মই কেতিয়াও নদৌৰোঁ মই নাম ক'ব নাযাওঁ কিন্তু ৰাজনৈতিক দলৰ পৰাও মই অফাৰ পাইছোঁ যে আমাৰ দলৰ হৈ প্ৰচাৰ কৰা আমাৰ দলৰ হৈ কাম কৰা আমি তোমাক মাহত ইমান টকা পে' কৰিম আমি এইটো কাম কৰি দিয়া আমি তোমাক ইমান লাখ টকা পে' কৰিম যথেষ্ট সুবিধা ৰাজনৈতিক দলৰ কাম মানে তুমি লাখৰ তলত কথাই নাভাবিবাই লাখতে থাকে তো ইমান লাখ টকা আমি তোমাক পে' কৰিম ইমান লাখ টকা দিম তো মই নাম নকওঁ দল সংগঠনৰ নাম নকওঁ কিন্তু যথেষ্ট পাইছোঁ কিন্তু মই কেতিয়াও সেইটো ক্ষেত্ৰত মই যাব নিবিচাৰোঁ মই সদায় নিৰপেক্ষ হৈ থাকিব বিচাৰোঁ ভাবুকি পাইছে যথেষ্ট পাইছোঁ জীৱনটোত কি ক'বা তোমাৰ এতিয়াতো বহুত কমি গ'ল 20-21 চনত আৰু তেতিয়া সময়খিনিত মানে যথেষ্ট ৰূপে ভাবুকি দিছিলে নতুন পাইছিলে মই কেতিয়া ভাগি পৰা নাছিলোঁ এটা কাৰণে যে মোৰ সাহস হিচাপে মোৰ কাষত মোৰ মা দেউতা আছিলে মা দেউতাই মোক যথেষ্ট সাহস দিছিলে আৰু মই সত্যত আছিলোঁ
তো সেইখিনি সময়ত ভাবুকি বিভিন্নজনে বিভিন্ন ভাবুকি দিছিলে যে তোক মাৰি পেলাম, তোক ঘৰত গৈ খতম কৰি থৈ আহিমগৈ। তো ৰিচেণ্টলি মোৰ যোৱা বছৰ 2022ত লাষ্ট ভাবুকি আৰু 23 চনমানত আহিছিলে এটা ভাবুকি, শেষ 24 চনত, যোৱা বছৰৰ ভাবুকি আৰু যোৱা বছৰ এনেকুৱা সময়তে মাৰ্চ মানত 1 বছৰ হৈ গৈছে এতিয়া, সেয়াই মোক শেষ ভাবুকি মোক লৈ দিয়া যে এটা ল'ৰাই মোক কৈছে যে তই য'তেই নাথাক তোক মই তাতে গৈ মাৰিমগৈ। এটা আমাৰ সংগঠনৰ নাম লৈছে যে মই আমুকত জইন কৰিলোঁ, নামেই কৈ দিছোঁ আৰু মই আলফাত সোমাই লৈ তোক মই মাৰিমগৈ। মই আলফাত সোমাই তোক মই গুলি কৰি মাৰিব নোৱাৰিলে মোৰ নাম আমুক নহয়। সি মোক তেনেকৈ দম দিছে লাষ্ট টাইম। ৰ'জ কৰিছিলে নে কি তাক? ৰ'ষ্ট মানে তাৰ ব্যক্তিগত জীৱনটোত সি ঢেৰ ঘটনা কৰি থৈছিলে মোক লৈ। মোৰ ব্যক্তিগত জীৱনত মানে সি সোমাইছিলে। মানে আপোনাক সি হেৰি কৰি পাৰ্চনেলি ডিষ্টাৰ্ব কৰিছিলে? মোক পাৰ্চনেলি ডিষ্টাৰ্ব কৰিছিলে। মই সেইখিনি বস্তু বিচৰা নাছিলোঁ যে ৰাজহুৱা কৰিম বুলি। মই আইনৰ থ্ৰুৱেদি গৈছিলোঁ, ঠিক আছে। সি মোক ছ'চিয়েল মিডিয়াত সি মোক ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিলে। তো গম পায় বহুতে কেছটো, মই হ'লেও কৈ দিছোঁ আৰু ৰিচেণ্টলি বেংগলোৰত মোৰ এটা কেছ ওলাইছিলে। তো সেই বেংগলোৰ কেছটোক লৈ পিনে সি আচলতে এটা ফেক নিউজ বনাইছিলে। তো ছ'চিয়েল মিডিয়াত সি আচলতে সেইখিনি কৰিছিলে মোক লৈ পিনে। সি এজনী ছোৱালীৰ নামত ফেক একাউণ্ট এটা খুলিলে, এনেকুৱা টাইপত সি এটা মানে ফেক নিউজ বনাই আপলোড কৰি দিছিলে। সি আৰু এটা তাৰ টীম, এজনী ছোৱালী আছে আৰু 2জনমান ল'ৰা আছে। তো তেতিয়া মই সেই যিজনী ছোৱালীৰ নামত ফেক একাউণ্ট খুলিছিলে সেই ছোৱালীজনীক মই কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰি তাইক ক'লোঁ যে তুমি স্পষ্টকৈ মোক কৈ দিয়া, এটা ভিডিঅ' বনাই ৰাইজক কৈ দিয়া যে এইখিনি কথা তুমি লিখিছানে বেলেগে লিখিছে। সেইটো পাইছিলোঁ। তাই তেতিয়া স্পষ্টকৈ লিখি দিলে। সেই কথাখিনি কৈ দিলত তাৰ মানে আৰু খং উঠিলে। তেতিয়া সি মোক পাৰ্চনেলি এটেক কৰিব ল'লে, মোৰ মা দেউতা মোৰ ফেমিলিক লৈ সি কথা লিখিবলৈ। না 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 না, এইবোৰ আচলতে কি হৈ যায়, মোক ছোৱালীজনীক কি কৰিছিলে যে তেওঁলোকে ছোৱালীজনীক কিডনেপ কৰি ৰখাৰ নিচিনাকৈ ৰাখিছিলে, ঠিক আছে। তেওঁলোকে ছোৱালীজনীক কিডনেপ কৰাৰ নিচিনাকৈ ৰাখিছিলে আৰু মোক ধন দাবী কৰিছিলে। মোক মানে এটা যে তই মিষ্টাৰ ৰাজাক বদনাম কৰ আৰু বদনাম কৰি ধন দাবী কৰিব লাগিব। তেওঁক ব্লেকমেইল কৰিছিলে, আপোনাক ব্লেকমেইল কৰিছিলে। একজেক্টলি কাহিনীটো যে সেইটো। কিন্তু মইতো ভাই এটা সাতঘাটৰ চেঙেলী, মই কিমানটা শিয়াল মৰিলে চাগে মোৰ নিচিনা এটা জন্ম হয়। ইমানখিনি জীৱনত মই কি কৰি আহিছোঁ, তো মোকতো আৰু তহঁতে এনেকৈ নোৱাৰিবি। তাৰপাছতো মই ছ'চিয়েল মিডিয়াত সিহঁতে গৈছে যদিও মই যোৱা নাছিলোঁ। মই কি কৰিলোঁ যে মই আইনৰ সহায় ল'লোঁ, আইনৰ থ্ৰুৱেদি গ'লোঁ, গোটেই কথাখিনি ক্লিয়াৰ কৰিলোঁ। তাৰপিছত যেতিয়া আইনে ব্যৱস্থা ল'লে, তাকো লৈ পিনে তাৰ লগতো ব্যৱস্থা চলিলে, সকলোখিনি ক্লিয়াৰ হ'ল, মই যে শুদ্ধ প্ৰমাণ হ'ল। তেতিয়া সি কি কৰিলে, মানুহটোত তাৰ পৰা পলাই দিলে, য'ত থাকিলে পলাই গৈ সি চবতে এটা কথা ওলাইছে যে মিষ্টাৰ ৰাজাক মই আলফাত সোমাই লৈ গুলি কৰি মাৰি দিম বোলে। মানে কি কয় যে সেইটোৱে। তো সেইবিলাকলৈ ভয় কৰা মানুহ মই নহয়, আৰু মই বুলি নহয়, আচলতে আমি অসমীয়া ল'ৰা হয় ন, আমাৰ গাত অসমীয়াৰ তেজ আছে। তো কোনোবা এটাই আৰু অসমৰ বাহিৰত গৈ অসমৰ বাহিৰৰ পৰা যদি চিঞৰি ফুৰে তোক মাৰি পেলাম বুলি, বুকু পাতি দিম, সন্মুখত মাৰ। যদি ভুল কৰিছোঁ মাৰি দে, সন্মুখত তই লুকাই লুকাই কিয় কৰে? তই যদি শুদ্ধই হয় তই মোৰ ঘৰৰ মুখত পদূলি মুখত আহি তই মোক ক মাৰি দিম বুলি। পদূলি মুখত নালাগে, তই তোৰ ঘৰৰ পদূলি মুখত কহি, মই যাম, মাৰ মোক। তই আৰু অসমৰ পৰা বাহিৰত নিলগত থাকি মাৰি দিম, সেইবোৰ আচলতে ফটোৱা কথা। বাৰু আমি আমাৰ ইউটিউবৰ ভিডিঅ'ৰ খণ্ডৰ বহুতখিনি কথা আমি আলোচনা কৰিলোঁ, আপোনাৰ লগত কথা পাতি ভাল লাগিলে। আমি এইবাৰ শেষৰ পৰ্যায় পাইছিলোঁ, গতিকে মোৰ শেষৰটো অনুৰোধ আপোনালোক, যিহেতু আপোনাৰ এখন চিনাকি বহুত, গতিকে আপোনালোকৰ অনুৰোধ আজি মই আপোনাক ইণ্টাৰভিউ দিব অহা নাই, আপোনাক ইণ্টাৰভিউ ল'ব অহা নাই, আপুনি মোক ল'বলৈ মাতিছে ধৰক। এতিয়া মোক আপুনি কেনেধৰণে মানে ইনভাইট কৰিব, চিনাকি কৰাই দিব ৰাইজৰ আগত। মোৰ চেনেলটোৰ নাম হৈছে আলাপ। গতিকে আজি আপুনি মোক ইণ্টাৰভিউ ল'বলৈ বিচাৰিছে। নিশ্চয়, যদি আজিৰ তাৰিখত এইটো চেনেল মোৰ হ'ল হয় তেতিয়া ঠিক মই এনেদৰে আৰম্ভ কৰিলোঁ হয় যে নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে আলাপ।
আৰু আজি আমাৰ আলাপৰ তৃতীয়টি খণ্ড আৰু এই তৃতীয়টি খণ্ডত আমাৰ লগত উপস্থিত আছে অসমৰ বিখ্যাত জনপ্ৰিয় ইউটিউবাৰ বিশাল নমস্কাৰ ধন্যবাদ বাকী মোৰ চেনেলটো এবাৰ নতুন আপোনাৰ চেনেলত অকণমান জনাই দিব নিশ্চয় 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 আমাৰতো বৰ্তমানতো ভিডিঅ' নাই পেণ্ডিঙত আছে কাম চলি আছে ত' হ'ব তুমি আমাক লিংক চিংক পঠাবা আমি শ্বেয়াৰ কৰি দিম একো নাই আপোনাৰ পৰা বহুত শিকিবলগীয়া আছে যিহেতু আপুনি এজন পুৰণি ইউটিউবাৰ মাজে সময়ে সহায় কৰিব নিশ্চয় নিশ্চয় মই সেইটো তোমাক বুলিয়ে নহয় যোনেই নাহক যোনেই নুখুটক মোৰ যদি কিবা ক'ব পৰা মই যদি জনা কিবা অকণ যদি কাৰোবাক ক'বলৈ পাৰোঁ মোৰ ভাল লাগে মই সদায় আছোঁ সকলোৰে লগত মই সদায় আছোঁ মোক যোনে বিচাৰে সকলোৱে পাব ফেচবুক ইনষ্টাত সকলোতে মোৰ আমাৰ পাৰ্চনেল টিমৰ কণ্টেক্ট নাম্বাৰ দি থোৱা আছে তাত কণ্টেক্ট কৰিলে আমাৰ টিমৰ লগত পাতিব পাৰিব আমাক লগ পাব পাৰিব আচ্ছা মানে অফ থাকে মাজে মাজে আচ্ছা আচ্ছা অফ থাকে হোৱাটছএপ কৰিলে আমি লগালগ পাওঁ সেইটোতে মানে আপোনাৰ যেতিয়া আপোনাৰ ইয়ালৈ যোগাযোগ কৰিব বিচাৰিছিলোঁ আচ্ছা আচ্ছা বাকী ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি আমাৰ তৃতীয় খণ্ডৰ ইমানখিনি অৱদান আগবঢ়ালে অৱদান মানে কি আৰু যিহেতু আপুনি আমাৰ ইমানখিনি সময় দিলে আপোনাৰ মূল্যৱান সময় আপুনি আজি ক'ৰবাত যাবলগীয়া আছিলে নাই নাই একো নাই একচুৱেলি এইটো এটা আমাৰ কাৰণেও ভাল লাগিলে যে আজি যথেষ্ট সময় তোমাৰ লগত আমি পাৰ কৰিলোঁ এটা তোমাৰ চেনেলৰ আজি যে অতিথি হ'ব পাৰিলোঁ তাৰ কাৰণে যথেষ্ট ভাল লাগিলে আৰু আশা কৰোঁ তোমাৰ এই চেনেলটো এদিন আৰু ডাঙৰ হওক সকলো ৰাইজে জানক মুখে মুখে আলাপৰ নাম হওক আৰু এনেদৰে তুমি তোমাৰ কামবোৰ কৰি যোৱা আগুৱাই যোৱা আৰু ৰাইজেও যাতে তোমাক সদায় সঁহাৰি জনাই যাওক তাৰে কামনা কৰিলোঁ দৰ্শকসকলে এটা কিবা মেছেজ আমাৰ চেনেল বুলি নহয় এজ এ অসমীয়া যুৱক হিচাপে বিহু বতৰটো সকলোকে পোনপ্ৰথমে শেহতীয়াকৈ যি ৰঙালী বিহু তাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অসমীয়াৰ তেজ সদায় সজীৱ হৈ থাকক অসমীয়াগিৰি সদায় অসমত চলি থাকক সেইটো লাগিবই বাকী তাৰ লগতে যিহেতু ইউটিউব এটা ছ'চিয়েল প্লেটফৰ্ম তাক সকলোৱে ব্যৱহাৰ কৰি আছে যিহেতু আপুনি ভিডিঅ'টো চাই আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে সিমান ভিডিঅ'বোৰ চাই থাকিব সকলোৰে চাব কেৱল ইয়াৰ বুলি নহয় মোৰো চাব আৰু চবৰে চাব এনেকৈ চাই আচলতে আৰু যদি কোনোবাই কৰিম বুলি ভাবিছে নিজেও বনাব আমালৈ পঠাব আমিও চাম সেইটোৱে কওঁ গতিকে সকলোৱে কাম কৰক একেলগে আগবাঢ়ি যাব লাগে অসমৰ অসমীয়াগিৰি সকলোৱে এনেকৈ দেখাই দিব লাগে আমাৰ ৰাজাদে খুব ধুনীয়াকৈ কৈছে গতিকে তেওঁৰো ভিডিঅ' চাওক আমি নতুনকৈ আগবাঢ়ি আহিছোঁ আমাৰো ভিডিঅ' চাওক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আমাক আগবাঢ়ি যাবলৈ উৎসাহ দিয়ক বাকী ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ৰাজাদাকো জ্ঞাপন কৰিলোঁ আমাৰ দৰ্শকসকলকো ইমান সময় আপোনালোকে আমাৰ ভিডিঅ'টি চালে বাকী আজিলৈ ইমানখিনি সমাপ্ত ধন্যবাদ